ফ্ৰেণ্ডছ মই ৰাগ আৰু যোৱাকালি যিখন ফিল্ম ওলালে ৰাব্বানী সোয়ামৰ 13 বুলি সেইখন চাগে আপোনালোকে এতিয়ালৈকে চালে বহুতে আৰু যিসকলে চোৱা নাই চাব খুব বেছি ভাল হৈছে $9 লাখ মান টকা খৰচ হৈছে আৰু তাতে 9 লাখ টকা খৰচ কৰি কিনে ইউটিউবৰ কাৰণে ভিডিঅ' বনাইছে সকলো সাহস নকৰে এইটো মানে ইউটিউবৰ পৰা ইমানখিনি ইনকাম নহ'ব এইটো ভিডিঅ'ত বেলেগ বেলেগ ভিডিঅ'বিলাক বহুত বনাই কিনে স্পনচাৰ লৈ সেইখিনি কৰিলে হয়তো পইচাটো আহিব কিন্তু ডাইৰেক্টলি সেই মানে ফিল্মখনৰ পৰা নাহে সেইটো আপোনালোকেও বহুতে জানে আজিকালি সকলো জড়িত হৈ থাকে ন গম পায় আপোনালোকে সো কিন্তু মানে এটা বেলেগ লেভেলত কৰিছে এখন একচুৱেলি মানে ৰিলিজ দিব পাৰিলে হয় হলত তেনেকুৱা ষ্টাইলৰ হৈছে এনে পেনোৱা টাইপ ৰোমান্টিক ষ্টৰী এনেকুৱা নহয় বেলেগ ধৰণৰ ছেড ৰোমান্টিক আৰু টাচিং মেইনলি অকল এবাৰ নহয় 3-4 মান চাব পাৰি ইমান ভাল আৰু তাৰোপৰি কিছুমানে ৰাব্বানী সোয়ামক কয় যে ইউটিউবাৰ বুলি এই অকল ইউটিউবাৰ নহয় মানে মই ভাবোঁ কাৰণ ইউটিউবৰ বাহিৰে আৰু বহুত বেছি টেলেণ্ট আছে এক্টৰ হিচাপে চ' এনেকুৱা নহয় আৰু যে ইউটিউবাৰ হয় তেনেকুৱা নহয় আৰু সাহস কৰি দেখালে গতিকে ইয়াৰ পিছত সকলোৱে হেৰি কৰিব পাৰিব সাহস কৰিব পাৰিব এটা কথাত ক'ব গ'লে মানে বহুত বেছি ভাল হৈছে আৰু তেনেকুৱা ষ্টৰী লাগে খুব বেছি ভাল বেকগ্ৰাউণ্ড ভাল তাৰোপৰি যিকেইজন ছিংগাৰ লাষ্টত ভাস্কৰ অপচলৰ যিটো গান খুবেই টাচিং আৰু 1 ঘণ্টাটো কেনেকৈ পাৰ হৈ যাব আপোনালোকে গম নাপাব যদি এতিয়াও চোৱা নাই তেনেহ'লে চাব এতিয়া চাওক লেট নকৰিব ৰিভিউটো ইমানে যে খুব বেছি ভাল হলত লাগিব লগা এখন ফিল্ম তাৰমানে ইয়াতে আপলোড কৰিলে সেইকাৰণে ক'ম যে সি মানে ইউটিউবাৰ নহয় ভাল এক্টৰ